বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো কি? কেতিয়াবা এই কথাটো ভাবি চাইছেনে বিশ্ব ব্ৰহ্মাণ্ডৰ উজ্জ্বল বস্তুটো কি? আজিৰ এই ভিডিঅ'টোত এই ফ্যাক্টৰ কথা জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে আমাৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে তেন্তে সকলোকে স্বাগতম জনাইছো। তো বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো কি? মহাকাশত নক্ষত্ৰীয় বস্তুৰ উজ্জ্বলতা শৰীৰৰ স্পষ্ট পৰিমাণৰ দ্বাৰা জোখা হয়। পৃথিৱীৰ পৰা দেখা যায় বৰ্তমান আমাৰ সূৰ্যৰ স্পষ্ট পৰিমাণ হৈছে 26.76, আনহাতে চিৰিয়াজেও সূৰ্যতকৈ 25 গুণ অধিক উজ্জ্বল আৰু দুগুণ বিশাল। ই পৃথিৱীৰ পৰা 8.6 আলোকবৰ্ষ দূৰত আৰু ইয়াৰ স্পষ্ট পৰিমাণ 1.47। কুৱাছাৰসকলে আনকি উজ্জ্বল তৰাবোৰতকৈ 1000 গুণ অধিক উজ্জ্বলভাৱে জিলিকি আছে। চিৰিয়াজেও প্ৰকৃততে এইটো সঠিক নহয়। কোটি কোটি তৰাৰ থকা ছায়াপথতকৈ কুৱাছাৰবোৰ 1000 গুণ অধিক উজ্জ্বলভাৱে জিলিকি আছে। 3C273 নামৰ প্ৰথম চিনাক্ত কৰা কুৱাছাৰৰ সম্পূৰ্ণ পৰিমাণ 26.7, যি ইয়াক আমাৰ সূৰ্যতকৈ 4 ট্ৰিলিয়ন গুণতকৈ অধিক উজ্জ্বল কৰি তোলে। আৰু সমগ্ৰ আকাশগংগাৰ দ্বাৰা উৎপন্ন হোৱা মুঠ পোহৰৰ পৰিমাণ 100 গুণ অধিক উজ্জ্বল। কুৱাছাৰ 9 বিলিয়ন আলোকবৰ্ষ দূৰত আছে, যাৰ অৰ্থ হৈছে আমি যি দেখিছো সেয়া ইতিমধ্যে কোটি কোটি বছৰ আগতে ঘটিছে। কুৱাছাৰ হৈছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ প্ৰাচীন বস্তুবোৰৰ ভিতৰত এটা, আৰু যদি আপুনি পোহৰতকৈ দ্ৰুতগতি তাৎক্ষণিকভাৱে টেলিপৰ্ট কৰিব পাৰে ই সম্ভাৱ্য আৰু জ্বলি নাথাকিব। লগতে এইটো আকৰ্ষণীয় যে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো কুৱাছাৰ। বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ আন্ধাৰ বস্তু ব্লেক হোলৰ ফলত হয়। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল ফ্যাক্ট। যদি ফ্যাক্টটো ভাল লাগিল বা কিবা নলেজফুল হৈছে তেনেহ'লে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।